নমস্কাৰ, মই মিণ্টুমণি ঠেঙালে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল তথা প্ৰথমটি ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মৰম সহায় সহযোগিতা আৰু আশীৰ্বাদ পালে মই নিশ্চয় এটা ব্লগ আগবঢ়াই যাম বুলি ভাবিছোঁ। আৰু আজি মই প্ৰথম ব্লগটিত আপোনালোকক দেখুৱাম এটা অতি সহজে কৰিব পৰা চিলাই, সেইটো হৈছে মকৰা চিলাই। এতিয়া চাওঁ আহক সেই চিলাইটি। কৰিবৰ কাৰণে প্ৰথমে এপাত স্কেল, এডাল পেঞ্চিল আৰু লগতে এখন কাপোৰ লাগিব। প্ৰথমে মই এটা বৰ্গ আকৃতি কৰি লওঁ। বৰ্গটো আঁকি ল'লে ফুলটো কৰিবলৈ অতি সহজ হৈ পৰিব। বৰ্গ বনাই লৈছোঁ। তাৰপিছত মাজতে এটা গোল বৃত্ত বনাই ল'ব। এইটো দেখিছে নহয়, এটা বৃত্ত বনাই লৈছোঁ। তাৰপিছত তুমি এইটো আঁতৰাই দিয়াচোন। আমাৰ এটা টিকলি গুণ্ডা আছে, এই টিকলি গুণ্ডাটোৰ পৰা মানে মোবাইলটো ভাগত নাপাওঁ। এতিয়া লাহেকৈ এটা ফ্ৰেমত ভৰাই লৈছোঁ। এইটো এটা ফ্ৰেমত ভৰাই লৈছোঁ। আঁতৰি দিয়া না বেটি। টিকলি গুণ্ডাৰ লগত কাজিয়া লাগিলে কি যিকোনো কাম কৰি থকা হয়। তাৰপিছত এইটো দেখিছে এটা এংকৰ গুলি, গুলিৰে কৰিলে মানে ফুলবিলাক খুব ধুনীয়া হয়। তাৰপিছত এনেদৰে এই বৃত্তটোৰ মাজত এনেকৈ ফুটা কৰি ল'ব। এতিয়া দেখিছে এনেকৈ ফুটা কৰি লৈছোঁ। তাৰপিছত এইপিনে এটা চুকলে প্ৰথমে টানিব। তাৰপিছত আকৌ এইপিনে এটা টানি কৰিব। এনেদৰে কৰিব। এনেদৰে আপুনি বিজুকে টানি ল'ব। বিজু কৰি মানে 5ডাল নহ'লে বা 7ডাল এনেকৈ কৰি ল'ব। 5ডাল বা 7ডাল বা 3ডাল কৰিলেও হ'ব, আপোনালোকৰ ইচ্ছা অনুযায়ী কৰি ল'ব। ফুল বা সৰু ডাঙৰ কথা আছে। এয়া দেখিলে মই 5ডাল কৰি লৈছোঁ। তাৰপিছত এইফালৰ পৰা এনেকৈ উলিয়াই দিব গুলিটো। তাৰপিছত এডাল তললৈ এডাল ওপৰলৈ কৰি এনেদৰে কৰি দিব। আকৌ একেদৰে এডাল তললৈ এডাল ওপৰলৈ এনেকৈ ঘূৰাই ঘূৰাই কৰি থাকিব। এয়া দেখিছে।